Hey guys, welcome back to my channel. তো আশা কৰো সকলোৱে ভালে আছে আৰু মইও ভালে আছো। তো ভিডিওটো ষ্টাৰ্ট কৰিলো। বহুত দিনৰ মূৰত লোকেল মুৰ্গী খাম, মানে বহুত দিন হ'ল মানে ঘৰৰ মুৰ্গী খোৱা নাই। তো আজি একদম খাম। তো ভিডিওটো চাই থাকিব। তো আজি ভিডিওটো চাগে ভাল পাব। তো ভাল পালে লাইক কৰি দিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবটো একদম নাপাহৰিব। তো ভিডিওটো চাই থাকিব। আজি এনেকৈ থাপ্পৰ মাৰি দিছে মোৰ মুখখনত ঠাউকে ইমান বিষাই গৈছে। মই ইফালে একে তলত কিবা বহিছোঁ, এইটো ভুজিয়া আৰু এইটো চাহ, ভুজিয়া আৰু চাহ খাওঁ মই একদম। ইয়াকে এইটোৱে বেষ্ট। এইটোৱে বেষ্ট চাব পাৰে। এনেকৈ খালে কি টেষ্ট লাগে। সৰুতে খালে এনেকৈ খাইছিলোঁ, এতিয়াও এৰিব পৰা নাই এনেকৈ খাব। চাহ খালে ভুজিয়া দি অকল এনেকুৱা কি টেষ্ট লাগে। ইফালে মায়ে চাফা কৰি আছে মুৰ্গীটো। এইটো চাফা কৰি আছে জুইত মুৰ্গী ছাল। ইফালে চাফা কৰি আছে, তো মায়ে কাটি থাকক দে, কাটি থাক। ইফালে মই আটা মাৰিলোঁ, অলপ নাৰিকল আছে কাৰণে অলপ পিঠাটো বনাওঁ। এইবিলাক সৰু কৰি লওঁ। এইটো গোটেই ৰাউণ্ড কৰি থলোঁ। এতিয়া নাৰিকলটো মায়ে চেনি গলাব, তো বনাওঁ এনে থকাতকৈ। এইটো বনালোঁ একদম গোলকৈ, এনেকৈ বনাই থৈ দিওঁ। তো এইটো চাব পাৰে, এইটো নাৰিকল লৈছোঁ আৰু এইটোতো গম পাইছে আটা। তো আগতে এইটো বেলি থোৱা আছে, এইটো ডাইচ, ৰেডিমেড ডাইচ। ইয়াতে অলপ আটা লগাই লওঁ। এনেকুৱা কৰি এইটো চাব পাৰে কি ধুনীয়া। এইটো ইয়াতে থৈ দিওঁ আৰু এইটো এটা কি ধুনীয়া বনাই যোৱা।
ইয়ে চাব এনেকৈ লাইনকৈ থৈছোঁ এইবিলাক তো বনাই লওঁ মই চাব পাৰে একদম কমপ্লিট বনালোঁ অকলে বনালোঁ ইমান এইটো চাব পাৰে নাৰিকলটো চেঞ্জ হৈ গ'ল কাৰণে এইবিলাক পৰি বনালোঁ এইটো চাব পাৰে অকলে বনালোঁ ঘামি ঘামি মানে গৰম লাগছে ফেনটো দিয়া নাই কাৰণ এইবিলাক আঠা উৰি যাবৰ কাৰণে তো বনালোঁ এতিয়া এইবিলাক ভাজা কৰি লওঁ চাব পাৰে ঘামি গৈছোঁ তো গোটেই বনালোঁ আৰু এইফালে মাও ধৰ মাংস চাংস কাটিছে টাইম পোৱা নাই কাৰণে এই বাদ দে আটাও আছে কিনো কৰি থাকিম মই নিজে বনালোঁ আৰু তো এইবিলাক ভাজা কৰি লওঁ চাই থাকিব তো এইফালে তেল এইটো কালা কালা কাৰণ যোৱাকালি এইটো পিঠা বনোৱা তেল আছিলে আৰু এইফালে এইটো গোটেই ৰেডি কৰি থলোঁ ইয়াতে তো তেনে গোটেই ৰেডি তেল গৰম হ'ল নেকি বা হোৱা নাই এই টেবুলটো লেতেৰা হৈ গ'ল মুচিব লাগিব এইটো তেল গৰম হ'ল দে ভাজা কৰি লওঁ এতিয়া পুৰি এটা ভাজা কৰোঁ নাৰিকলৰ কাৰণে তেলটো ক'লা হৈছে চাব পাৰে একদম ৰেডি পুৰা পিঠা বনাই কিবা বনাই বিৰাট ভাল পাওঁ মই তো এইখিনি বনালোঁ মোৰ বাবাৰ ফেভাৰেট এইটো আৰু আছে কেতিয়াবা দেখাম নাৰিকলৰ পিঠা বিৰাট খাই ভাল পায় বাবাই তো বনালোঁ এইটো পুৰি মইতো ইমান ভাল নাপাওঁ তো পুৰি খাওঁ মই তো এইটোৱে একদম বনালোঁ একদম ইয়া এতিয়া ফ্ৰেছ হৈ লওঁ পিছত লগ পাইছোঁ তো ফ্ৰেছ হ'লোঁ গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ বহুত গৰম বহুত মায়ে লেচেৰা ভাজা কৰি আছে আৰু এইফালে চিকেন ৰান্ধি আছে তো ৰান্ধক মই পিঠা খাওঁ এটা এটা খাওঁ নগোচা গোচা Agora fixe. তো ইফালে ভাত খাব ৰেডি এইটো বাসমতি ৰাইচ এইটো আৰু ইফালে লোকেল চিকেন লেচেৰা আৰু এইটো আমাৰ খাৰ এইটো তো ভাতকেইটা খাই লওঁ লগ পাই আছোঁ আজি টেষ্টিকৈ ভাত খাম একদম লোকেল চিকেন লগত তো পিঠাটো চাই থাকিব বৰষুণ আহি আছে বৰষুণ তো সেইটো ঠিকছে বৰষুণ দিয়ে তো ভাল কথা মই জাল মাৰি একদম দৌৰি যাম ডাইৰেক্ট জাল লৈ হেনা তো বৰষুণ দিলে ভাল আছিলে ইমান টাইমৰ পৰা ৰখি আছোঁ মই কেতিয়া জাল মাৰিব পাম বুলি তো ইয়া ক'লা হৈছে বতৰটো বৰষুণ দি আছে এটা দুটা তো যদি বৰষুণ দিয়ে তো মই ডাইৰেক্ট জাল মাৰিব যায় এয়া চাব পাৰে জাল লগাই থলোঁৱে মই বৰষুণত নাজানো বৰষুণ কিমান দিয়ে কিন্তু জাল লগাই থলোঁ বাই চান্স যদি ঠিকছে দিয়ে তে যাম নিদিলে নাই আৰু উপায় নাই পূৰা একদম ৰেডি কৰি থৈছোঁ এই বতৰে সদায় ধোকা দিয়ে মোক কি ক'ম মানে ইমান আশা কৰোঁ তথাপিও নাই সদায় ধোকা দিয়ে সদায়
মানে কি আৰু দেখাব আহি আছোঁ বুলি নাহে, কোনোদিনো নাহে। আৰু মই বহুত দুখ পাইছোঁ মই, আৰু মই জাল কি নকৰোঁ আৰু নাই। ইমান বুঢ়াকৈ শুই আছিলোঁ মই, বৰষুণ আহি আছে বুলি উঠিছোঁ, এতিয়া বৰষুণেই নাই, এতিয়া বৰষুণে মোক এৰি থৈ গুচি গ'ল। বাকী মই অকলে আছোঁ এতিয়া, তো শুই যাওঁ মই এতিয়া, নৰখোঁ আৰু মই যিমানে যি কয় বৰষুণ নেদাক আৰু নৰখোঁ আৰু মই। এতিয়াও অলপ ধেৰেং ধৰংকৈ বাজি আছে, হাৱাও দি আছে বাৰু, চাব পাৰে, হ'লেও শুই যাওঁ মই অলপ টাইম। ইমান ধপা দিয়ে মোক।